নমস্কাৰ ৰাইজ হায়দৰাবাদৰ পৰা কৈ আছো লকডাউন ফচি আছো সো কি কৰিম বুলি ভাবি আছিলো ফাইনালি আই থট লেটস বেটাৰ ইউটিলাইজ দ্য টাইম সো আজি পোলাও বনাব লৈছো ফৰ দ্য ফাৰ্ষ্ট টাইম so I'm going to show you how it is being done. It's white rice white chicken pulao, so just follow me. Yeah, কটাৰী পিয়াজ এটা সৰু সৰুকৈ কাটি লৈছো অলপ এটো অলপ ডাঙৰ সাইজত কটা আছে ৰসুন ধনিয়া গুটি জিৰা আৰু এইবোৰ কিবা কিবি মছলা আৰু ইয়া মাংস মই অকলে খাবলৈ বনাইছো so may not be very large in quantity আৰু ইয়াত মই বাসমতি চাউল অলপ দেৰি কাৰণে তিয়াই থৈছিলো আৰু ইয়া গেছ জাস্ট কুকাৰটো গৰম কৰিছো আৰু let's start backgroundত জুবিনদাৰ গান চলি আছে জাস্ট মনটো ভাল লগাবলৈ আৰু স্টাৰ্টিং কৰিব লৈছো প্ৰথমে মাংসখিনি দি দিয়ক কুকাৰত তাৰপিছত লাহে লাহে তেজপাত দি দিয়ক গেছটো সিম কৰি থব গেছটো সিমত কৰিলো ওকে আৰু বাকি যি হোপা সম্পত্তি আছে এইবিলাক গোটেই হোপা দি দিয়ক ইয়াতে ওকে অলপমান ধনিয়া গুটিও লাগিব so I'll just place the camera here in between so that I can open up. Very simple recipe, nothing complicated. It can be done very easily by anyone. Lockdown ৰ সময়ত পোলাও খাবলৈ পোৱাটো বা বিৰিয়ানী খাবলৈ পোৱাটো it's a kind of luxury. এয়া ধনিয়া গুটি ওপৰত দি দিছো গোটেই সোপা দিব নালাগে just take a measurement what will be ideal for your serving. ভালদৰে অলপমান ভৰাই ল'ব ওকে আৰু এই ডাঙৰ ডাঙৰকৈ কাটি থোৱা পিয়াজখিনিও দি দিলো ইয়াতে ৰসুনটো চাওক নহৰুটো মই গোটেইটো ডাঙৰ ডাঙৰকৈ দি দিছো I'll tell you why. Because একেবাৰে এণ্ডত মই আপোনাক দেখাম কিয় ৰসুনটো মই ডাঙৰকৈ দিছো nothing secretive, just learning few new practices. Okay, I don't have a handheld gimbal, so camera to ifale hobo pare as I'm walking. Let's see. অলপমান জিৰাৰ প্ৰয়োজন আছে so জিৰা পেকেটটো খুলি লৈছো বিহু বুলি আজি আৰু পোলাওকে আৰু দিছো আৰু ओके एक्चुअली গোটেই সম্পত্তিখিনি ইয়াত মিলাইছো स्टॉक टू प्रिपेयर कर लोगों ने दिया है चिकन का जो स्टॉक होगा उसकी সম্পত্তিখিনি ভালদৰে মিলাই লৈছো আৰু এতিয়া মই ইয়াত অলপমান পানী ঢালিম let us put some water পানী উলিয়াই লৈছো ওকে দুই গ্লাস পানী ঢালিলো I think আৰু অলপ আৰু can put it ভালদৰে বইল হ'ব দিয়ক so that you have a good stock. Now what I will do is I'll let it cook like this for some time. Okay, I think I can make use of maybe 2 whistles.
Okay. Let the entire ingredient be soaked into the meat, and let the meat also. Let's make it soft. Okay. Let's wait till it blows up at least 3 whistles. Then we'll again open up. Cooker to 3 whistle marile, so like yak namam. Actually we'll have to let the steam go. ঠিক আছে, গেছটো বন্ধ কৰি লৈছোঁ. Let's not waste resources. Whistle আমি খুলি দিম কাৰণ we don't want the meat to be so soft. Whistle খুলি পিনি let us try to find out what is the status inside. এই চাকনি এখন লৈ আছোঁ, দেখিছেনে? I'll just tell you এখন কিয় কাৰণে ৰাখিছোঁ. ওচৰত যি পাইছোঁ আৰু চব গোটেই বস্তুবিলাক ইউটিলাইজ কৰিব বিচাৰিছোঁ আৰু কিছুমান বস্তু নাই পাকঘৰত. একচুৱেলি প্ৰায় বেচেলৰ লাইফত এনেকৈ চলি আছোঁ আৰু. অ'কে, ইট ইজ অ'পেনিং আপ. আৰু যি দুই এটা সম্পত্তি দেখিছে মোৰ পাকঘৰত, কুকাৰৰ পৰা আদি কৰি কেৰাহী আৰু এইবিলাক কিছুমান বাচন বৰ্তন, এই সকলোখিনি প্ৰত্যেকবাৰে মায়ে যেতিয়া আহে মোৰ ওচৰত থাকিবলৈ, এসপ্তাহে হওক 2 সপ্তাহে হওক, তেতিয়া এইখিনি মাৰ কৃপাত পাইছোঁ আৰু. লাগিলে চামুচ গিলাচেই হওক, নিমখ ভাগে ভাগে টেমা, তাৰপিছত এই ধৰক হালধি, এইবিলাক কিবাকিবি আৰু দেই কিবাকিবি বস্তু আৰু মায়ে আহি পিনি টেমাই ভৰাই থৈ যায়. চ' এই আমাৰ কি আৰু, মোৰতো যেতিয়া পেকেটত সোমাই থাকিলে বুলিলে হ'ল আৰু, য'ত থৈ থাকে তাতে থৈ দিওঁ. অ'কে, লেট আছ হেভ আ লুক এট দ্য চিকেন. গুড, ভেৰি গুড. একচুৱেলি আৰু অলপমান দেৰি বস্তুখিনি কুকিং হ'বলৈ দিম, পানীৰ লেভেলটো যাতে অলপমান তলত হৈ যাওক সেইকাৰণে. অ'কে, পানীখিনি অলপমান শুকুৱাইছোঁ মানে যাতে ষ্টকটো অলপ ভালকৈ বনি যায়. আৰু ঢাকনখন নামাৰো, জাষ্ট উইল কভাৰ ইট, ট্ৰাই টু ফাইণ্ড আউট. অ'কে, অ'কে, চ' চাওঁচোন আৰু ধৰক 5 মিনিট, তাৰপিছত উইল ট্ৰাই টু ফিগাৰ আউট হোৱাট টু ডু নেক্সট. অ'কে, লেটছ কিপ ৱাচিং. প্ৰায় 3-4 মিনিটমান হ'ল. গেছটো চিমত দি পিনি মই এনেকৈ মাংসখিনি অলপমান গৰম হ'বলৈ দিছোঁ যাতে ষ্টকটো আৰু ভালকৈ ওলাওক. খুব ধুনীয়া এটা স্মেল আহিছে, মানে এৰমাটো ভাল লাগিছে মোৰ. অ'কে, অ'কে, I can also cook, hence proved. In the meantime, আমি অলপ মছলা আৰু তৈয়াৰ কৰি ল'ব বিচাৰিছোঁ. এই 2টা জলকীয়া কাটি ল'লোঁ আৰু অলপমান জালুক, আদা যি পাইছোঁ দি দিছোঁ. মোৰ খুন্দুনা এইটোৱে আৰু. গিলাচ এটাত, ষ্টীলৰ গিলাচত এটাত ৰাখি পিনি ভালকৈ এই আটা বেলা, এই বেলনডালেৰে বেলনা মাৰিয়ে মৰিয়াই খুন্দিছোঁ আৰু. একচুৱেলি পূৰা মানে পেষ্ট নিচিনা বনাই পেলাব নালাগে, এই জাষ্ট এই 2-এটা মাৰ দি দিয়ক আৰু যাতে জালুককেইটা অলপ ফাটি যায় বা জলকীয়াখিনি অলপ খোল খাই যায়, আদাকেইডোখৰ অলপ ভাগি যায়. Just trying to keep it as minimal as possible because we have to see through कि it's not a professional kitchen with professional equipments. So whatever locally and naively available, we'll try to better utilize it for the purpose. যেতিয়া ঘৰত আছিলোঁ, আই থিংক ফাৰ্ষ্ট 15 years আই থিংক, তেতিয়া সদায় ভাবিছিলোঁ যে কেনেকৈ ভাত বনায় এইবিলাক, হাউ এম আই গোইং টু ডু ইট. চ' লাহে লাহে হ'ল আৰু. ইটছ লাইক ইউ ন' দ্যাট দে সে না, সাৰ্ভাইভেল মেক্স ইউ লাৰ্ণ মেনি থিংছ. চ' প্ৰবলি ব্লেছিংছ by the virtue of survival instinct, I have to learn a few things and I think I did it. বহুত কিবা কিবি নাজানিছিলোঁ, বহুত কিবা কিবি চিন্তা কৰিছিলোঁ যে এইবিলাক বস্তু কেনেকৈ হ'ব. And I like the kitchen to be neat and clean as always. So যিমান বস্তুবিলাক ইউজ কৰিছোঁ
in a timely fashion. I'm also cooking it. Okay, now I think we have a sufficiently good stock. এতিয়া লাহেকে কি কৰিম? Now I'm going to show you what is the use of the sakoni. মাংস বনাওঁতে sakoni use কৰে নে? আজি আমাক দেখাম আপোনালোকক কেনেকৈ sakoni use কৰিম. গেছটো অলপমান সিম কৰি থওঁ বা নমাই দিলোঁ বাৰু, ঠিক আছে. অ'কে, হেতা এখন উলিয়াব লাগিব এতিয়া. উলিয়াই লৈছোঁ. অ'কে, গ্ৰেট. চ' নেক্সট ষ্টেপত প্ৰথমতে কি কৰিম, এই যিকেইডোখৰ মাংস ইয়াত হেৰি কৰিছিলোঁ এপিচকৈ এখন দি উলিয়াবলৈ অলপ দিগদাৰ হৈছে. ইউজ দ্য স্মলাৰ ওৱান. অ'কে, মাংস পিচকেইটা আপুনি উলিয়াই লওক ভালকৈ. অ'কে, এণ্ড টু. অ'কে, থ্ৰী. এপিচকৈ ভালকৈ উলিয়াই লৈছোঁ. অ'কে, উঠি আহিছে, গতিকে we don't want the onions to come out. Onion flakes should remain there. Even this tejpata should go there. And actually অলপ ৰিচাৰ্চ কৰি বনাইছোঁ আৰু বস্তুবিলাক এই লকডাউনৰ জহতে শিকিছোঁ আৰু দুই এটা নতুন কুকিং ষ্টাইল যেনেকৈ এই আজি যিটো ৰেচিপি বনাইছোঁ. একচুৱেলি বন্ধু এজনে খুব দি আছে, তাৰ নামটো হ'ল প্ৰাঞ্জল গগৈ, মৰমতে আমি কালু বুলি মাতোঁ. চ' সি বহুত ভাল ভাল বস্তু বনাই থাকে. এইবিলাক কিবাকিবি বনাই আছে আজিকালি, খুব ফেচবুকত দি আছে আৰু ৰাইজেও কিবাকিবি দিছে দেখিছোঁ. কিবা ডালগনা কফি আৰু এই কিবাকিবি মানে আপোনাৰ কেক বেকিং কিবাকিবি ধেৰ সোপামান দেখাইছে. সেইটো লেভেলত আমাৰ হোৱাগৈ নাই. চ' যিটো আমাৰ লেভেলত হৈছে সেই ৰচুনটো উলিয়াই ল'লোঁ দেই গোটা গোটাকৈ. মাংসকেইটা দিওঁতে ডাঙৰ ডাঙৰ লাগিছিলে, এতিয়া অলপ সৰু হৈ যাবত লাগিছে. অ'কে, let us try to get to it. Now I have to keep the camera on hold so that I can take out and I can show you why am I going to use this. For the first stage actually অকণমান ডাঙৰকৈ এই গোটেইখিনি ইয়াতে টুকি ল'লোঁ ষ্টকখিনি. মই ভাবিছিলোঁ চাকনিখন ইউজ কৰিম বুলি, সেইটো কাৰণে চাকনিখন ৰাখিছিলোঁ এই কামটোৰ কাৰণে. বাট আই থিংক উইদাউট দ্য চাকনি অলছ' ইট ৱৰ্কড. ভেৰি গুড, ইম্প্ৰেছিভ, ভেৰি হেপী উইথ হিজ পাৰফৰ্মেঞ্চ. চ' উইদাউট দ্য চাকনি অলছ' ইট ৱৰ্কড. Good, very good. I think I'll call it as a first timer's luck. অকলে কথা পাতি বনাই আছোঁ আৰু অকলে আছোঁ, গতিকে মানুহ বিচাৰি পাবলৈ টান হৈছে কথা পাতিবলৈ. চ' চবেই ঘৰত বনাই আছে আৰু আপোনালোককো কৈছোঁ এইখিনি এটা বহুত সংকটময় সময়ৰ মাজেদি গোটেই দেশখন গোটেই পৃথিৱীখন গৈ আছে. গতিকে কাইণ্ডলি চৰকাৰে যি গাইডলাইনছ দিছে সেইখিনি যেন কাইণ্ডলি ফ'ল' কৰে আৰু প্লিজ unless and until it is required or it is necessary, important, please don't come out of your home. Take proper measure for your own safety and for your dear ones. অন্তত আপুনি একো নকৰিলেও ঘৰৰ পৰা ওলাই নাহিও আপুনি গোটেই চৰকাৰক বা গোটেই প্ৰশাসনক বহুতখিনি কামত অন্তত সহায় কৰিব পাৰে আৰু সেয়াই as a citizen of this country we should cooperate with the authorities, with the government. বেলেগ সময়ৰ কথা বেলেগ, আজি বেলেগ সময়ৰ কথা নকওঁ, গতিকে দিছ ইজ এ ডিফাৰেণ্ট টাইম. এই গোটেই সোপা বস্তু একচুৱেলি
they are done. Out of these, actually, we'll utilize some of it, but I think most of the items we are just going to discard it. Okay, now actually we are getting into the next phase of it. So more এইখিনি গোটেইখিনি উলিয়াই ল'লোঁ. এইখিনি মোৰ মছলা এতিয়া জাষ্ট বনাইছিলোঁ, মাংস, পিঁয়াজ, নহৰু, আৰু মোৰ ষ্টক আৰু মোৰ চাউল. গ্ৰেট. So কুকাৰটো অলপ ধুই লওঁ, because I have to get it ready for the next stage. অকণমান জাষ্ট চাউল ফালি লৈছোঁ আৰু. Okay, getting closer to the next phase, and we are going to do it. Okay, so আকৌ গেছটো জ্বলাই লৈছোঁ. Great. Let us see. এই মুহূৰ্তত এটা ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট মোক লাগিব, সেইটো হ'ল ঘি. দুৰ্গা ঘি আনি লৈছোঁ, এইটো ইয়াত পোৱা যায় আৰু গোন্ধটো খুব ধুনীয়া. আগতে অকল এইবিলাক ডাবৰ ঘি কিবা কিবি শুনিছিলোঁ, কিন্তু এইটো ইয়াৰ লোকেল প্ৰডাকশ্যন আই থিংক, এণ্ড খুব ধুনীয়া গোন্ধ, আৰু সেইটো কাৰণে মই এইটো প্ৰিফাৰ কৰোঁ. ইন বিটুইন আই ইউজড পতঞ্জলি এজ ৱেল এজ ডাবৰ, আই থিংক আমুলৰো আছে নেকি, আনিছিলোঁ যদি মনত নাই, কিন্তু বাট ফৰ এ ৱাইল আই এম জাষ্ট হেভিং দিছ ওন অনলি. ফেণ্টাষ্টিক স্মেল. চ' কুকাৰটো গৰম হৈছে, অলপমান ঘি ঢালিম এতিয়া. ডাইৰেক্ট পেকেটৰ পৰাই দি দিছোঁ আৰু ঘি ঢালি ল'লোঁ. অ'কে, একচুৱেলি ঘৰত তেল নাই, শেষ হ'ল, মই পাহৰি গ'লোঁ একচুৱেলি বজাৰলৈ গৈ পিনি আনিবলৈ. চ' এনি হাউ, ফৰ দিছ পাৰ্পজ উই অনলি নিড ঘি অনলি, উইল নট বি ইউজিং তেল. গেছটো অলপ কমাই লৈছোঁ, কাৰণ ঘিটো বহুত সোনকালেই গৰম হৈ যায়. এয়া দেখিছে আপুনি, ধোঁৱা ওলাই আহিছে. অ'কে, ফাৰ্ষ্ট থিং ফাৰ্ষ্ট, উই আৰ গোইং টু পুট দিছ অনিয়ন. পিঁয়াজখিনি ভালকৈ দিলোঁ. অ'কে, নহৰুটো এতিয়া আমি, I'll tell you why I was keeping it. For that, actually, I have to take the camera on hold like this. Maybe I can show you why I was keeping it gross and raw and not splitting into each pieces. Yeah. So basically, what I'm going to do is, see, I'm going to take out the content out of নহৰু. এই হেতাখনেৰে এই গোটেইখিনি এনেকৈ উলিয়াই দিছোঁ. ইটছ অলমষ্ট লাইক এ মেছড নহৰু. চ' এই নহৰুৰ যিখিনি কণ্টেণ্ট আছে, গোটেইখিনি এখন হেতাৰে লৈ পিনি, যিহেতু অলৰেডি বইল হৈ গ'ল, ইট ইজ ইজি ফৰ ইট টু কাম আউট অফ ইটছ ছিল্কা. অ'কে, চ' গোটেই নহৰুটো মানে আপুনি এটা মেছ নহৰু বনাই পিনি আৰু ইয়াৰ পৰা উলিয়াই দিছে যিখিনি কণ্টেণ্ট. এক প্ৰকাৰে এইটো নহৰু পেষ্ট বুলিয়ে ক'ব পাৰি. আমাৰ মানে এক প্ৰকাৰে দেশী ষ্টাইল গাৰ্লিক পেষ্ট. অ'কে, এই বস্তুখিনি উলিয়াই ল'লোঁ গোটেইখিনি, আৰু এতিয়া দিছ আই থিংক আই কেন ডিছকাৰ্ড ইট. So all the content has come out very nicely. I'm going to throw it. Going to quickly wash my hands. Very good. Very good, very good, very good. Now what I'm going to do is, asking you a comment. ৰঙা হোৱাকে এয়া মই দেখাব বিচাৰিছোঁ. I'm gonna just show you. অকণমান ব্ৰাউন কালাৰ হোৱালৈকে আৰু ভালদৰে অকণমান কালাৰটো আহিব ধৰিছে, বাট আই থিংক I'm gonna let it be for a while. আৰু যিটো নহৰু পেষ্টটো আমি উলিয়ালোঁ, এইখিনি আপুনি চাওক, গোটেইখিনি ওলোৱা হ'ল ভালদৰে. So just have to put it there, নহৰু পেষ্ট.
And the items here, I'm going to utilize some of it, especially তেজপাত কিখিলা দি দিয়ক ধুনীয়াকৈ খুব ধুনীয়া এটা স্মেল দিয়ে তেজপাতৰ এণ্ড আই থিংক এইটো কিবা এটা লোকেল মছলা ইয়াৰ খুব দিয়া দেখো ইয়াত বিৰিয়ানী হওক পোলাওতে হওক চ' আই এম অলছ গোনা গিভ ইট দে দুই এটুকুৰা ইলাইচি দি দিলোঁ ইয়াতে এণ্ড ৰেষ্ট অফ দ্য আইটেম এজ ইউ কেন চি I think I'm gonna have to discard it. That's of particularly no use. And আৰু এইখিনি গোটেইখিনি জলকীয়া খুন্দি লৈছিলোঁ গোটেই সম্পত্তিখিনি কেনেকৈ কাঢ়ি এখন ইউজ কৰি পিনি অকণমান উলিয়াই লৈছোঁ গ্ৰেট ওলাই গ'ল গোটেইখিনি ইয়াত দিলোঁ অ'কে অকণমান ভালদৰে ষ্টাৰ কৰি ল'লোঁ মিলাই লওক মছলাটো অলপ ভালকৈ হয় ওৱান ইম্পৰ্টেণ্ট কি ডিফাৰেঞ্চ আমাৰ অসমীয়া ষ্টাইল কুকিং আৰু মই এতিয়া যিটো ষ্টাইল কুকিং বনাইছোঁ এটা সৰু ডিফাৰেঞ্চ ইট মে চাউণ্ড ফানি I'm gonna just tell you what is that actually ইয়াত আলু ইউজ কৰা নাই চাওক অসমীয়া কুকিং প্ৰায় দেখোঁ আলু ইউজ কৰে এতিয়া প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই আহি আই থিংক আই স্পেণ্ট কোৱাইট এ ৰিজনেবল এমাউণ্ট অফ টাইম ইন দিল্লী যেতিয়া আহি পিনি যেতিয়া দেখোঁ মাংস যিকোনো বাহিৰত ধৰক খাবলৈ হ'লে যাওঁ তাত দেখোঁ আলু নিদিয়ে So I think there are only few regions where they particularly use potato in cooking anything like chicken meat. Orissa region to মই দেখিছোঁ Orissa region to বা আমাৰ Bengal region to দেখিছোঁ তাত প্ৰায় বা আমাৰ অসমৰ যিটো region এইখিনিত প্ৰায় আলু ইউজ কৰা দেখোঁ মানে কুকিঙত without আলু it feels like something is missing. Aloo is an important ingredient as a part of Assamese cooking. And like I said, I like to keep it neat and clean. So, olapan kahikon khali loiso. If at all, I need to use it again. And more khundunato, eto olop clean kori rakhiso. Okay, rakhiso. That's good. More stock. This item I'm going to discard it anyhow. I'm almost getting to the next phase. মা থকাৰ নিজে ইমান দেৰি হাল্লা কৰিলে তুমি যে কি ইমান খতমকৈ বনাইছ বুলি যিটো যেনেকৈ পাৰিছোঁ কৰিছোঁ আৰু চ' ইম্পৰ্টেণ্ট থিং দ্য ৰাইচ বহুত সমস্যা হৈ আছে একচুৱেলি আমি বাৰু অকণমান লাকি বুলিয়ে ক'ব পাৰি অন্ততঃ খাবলৈ কিবা এটা যোগান কৰিব পৰাকৈ সেইখিনি সামৰ্থ্য ৰাখিছোঁ বা ভগৱানে হ'লেও চকু মাগি চাইছে কিন্তু বহুত মানুহ হয়তো সেইখিনি কৰিব পৰা নাই স্পেচিয়েলি যি দিন হাজিৰা কৰি পিনি খাই থকা যিসকল লোক বা খেতি পথাৰৰ লগত জড়িত যিসকল লোক বহুতখিনি কষ্টৰ সময় এই সময়খিনি পাৰ কৰিছে চ' হোৱাট এভাৰ পচিবল আপোনালোকক অনুৰোধ কৰিছোঁ যিমান পাৰে যদি সামৰ্থ্য অনুসৰি তেওঁলোকক যেন কাইণ্ডলি সহায় কৰে এইটো সময়ত কোনো এইবিলাক ধৰ্ম ভাষা বা মই এইটো বা মই সেইটো কৰি লাভ নাই কাৰণ যেতিয়া জীৱন মৃত্যুৰ খেল আহিছে চ' উই শুড মেক চিয়'ৰ ইউ ষ্টেণ্ড ফৰ এভৰি ওৱান অ'কে চ' এই দৈ এপেকেট আনি লৈছোঁ দৈ কাৰ্ড চ' আই এম গোনা হেভ টু মিক্স ইট হিয়াৰ কাটি লৈছোঁ মাংসৰ লগত অলপ দৈ মিলাই লৈছোঁ চ' আই ৱাজ টেলিং কি হা one key difference between Assamese cooking and others cooking is এই মাংসৰ লগত আলু মিক্স কৰাটো আৰু মাংসৰ লগত বিলাহী দিয়াটো এইকেইটা বস্তু আমাৰ অসমীয়া কুকিঙত প্ৰায় দেখিবলৈ পাবই I think
that's more than sufficient. কিন্তু আজি মই না বিলাহী ইউজ কৰিছোঁ না আলু ইউজ কৰিছোঁ. So it is mostly going to be দৈখিনি ইয়াত ঢালি দিলোঁ as much as possible. Okay, এয়া চাওক গোটেই মিক্সাৰটো বনি আছে. Okay, one interesting fact about making this white pulao, I was just doing some research. So আগতে হেনো যেতিয়া এইবিলাক বনাইছিলে মোগলৰ সময়ত, যেতিয়া ৰজাসকল আছিলে, তেওঁলোক কোনোবা আছিলে বাৰু, এতিয়া মোগলৰ গ্লৰি নাগাওঁ, মোগলৰ গ্লৰি ইজ এ বিগ কণ্ট্ৰভাৰ্চি. আমাৰ দেশত কিমান কি এনেকুৱা বীৰ পুৰুষ আছিলে সেইসকলৰ কথা বাৰু আজিকালি চিলেবাছত নাহে, অকল মোগলৰ বীৰত্বৰ কথাই আহে. বাট দেটছ এনাডাৰ টপিক, I'm not gonna talk about it right now. But about the cooking. যেতিয়া মোগলৰ সময়ত এইখিনি কৰিছিলে, এতিয়া অলপমান ঢাকি দিম অলপ যাতে মাংসখিনিৰ লগত দৈটো মিক্স হৈ যায়. তেতিয়া হেনো তেওঁলোকে এইটো 100 ডে আপোনাৰ পোলাও বুলি কৈছিলে. 100 দিনৰ আগৰ পৰা এটা প্ৰিপেৰেশ্যন হৈছিলে এসাঁজ এনেকুৱা পোলাও খাবৰ কাৰণে. এণ্ড হোৱাই 100 days? বিকজ 100 দিনৰ আগতেই তেওঁলোকে 100টা মুৰ্গী ৰাখিছিল. আৰু সেই 100টা মুৰ্গী কি কৰিছিলে, সদায় এটা দিন ধৰি এতিয়া ধৰি লওক টুডে ইজ 100th day, অ'কে, ফ্ৰম দ্য ডেট অফ একচুৱেল কুকিং টু বি চাৰ্ভড. চ' সেই 100টা দিনৰ আজি ধৰি লওক 100th day, 100 দিনৰ প্ৰথম দিনাৰ এটা মুৰ্গী মাৰিলে, সেই মুৰ্গীটো মাৰি পিনি এই যিখিনি কুকুৰাৰ কাৰণে খানা বনাইছিলে ন, সেই খানাখিনিৰ লগত মিক্স কৰি দিছিলে. আৰু ধৰি লওক আকৌ দিনে যেনেকৈ ধৰি লওক এটা দিন হৈ মানে গৈ থাকে, এটা মুৰ্গী মাৰি গৈ থাকে. আৰু বাই দি এণ্ড অফ দি 100th day অকল এটা মুৰ্গী বাকী থাকে. আৰু আল্টিমেটলি কি হয় যে মানে সিহঁতি এইটো বিচাৰিছে যে কি সেই 100টা মুৰ্গী যে এনেকৈ এদিনকৈ কাটি খোৱালে সেই মুৰ্গীখিনি, সেই গোটেইখিনি কণ্টেণ্ট লাষ্টত গৈ পিনি একচুৱেলি এটা মুৰ্গীত সোমাই থাকে. আৰু সেই মুৰ্গীটো যেতিয়া লাষ্টত কাটি মেলি চাৰ্ভিং কৰা হয়, চ' দে হেভ আ ফিলিং কি অ'কে, ইট হেজ দ্য পাৱাৰ অফ 100 অৰ মে বি দ্য টেষ্ট অফ দ্য 100 চিকেনছ. মানে 100টা কুকুৰাৰ তাত গোটেইখিনি ইনগ্ৰেডিয়েণ্ট, যিহেতু সেই নিজৰে কুকুৰা ডোজবোৰক কাটি এটা দিনকৈ খোৱালে, আৰু 100 দিনৰ মূৰত গৈ পিনি লাষ্টত 100 নম্বৰ যিটো কুকুৰা থাকিলে, লাকি কুকুৰা বুলিয়ে ক'ব পাৰি ইন এ ৱে, বিকজ হি ৱাজ দ্য লাষ্ট ওৱান টু বি কিল্ড এণ্ড হেড দ্য বেনিফিটছ অফ ইটিং অল দি আদাৰ ফেন্স. চ' খাই মেলি যিটো কুকুৰা ওলালে, আৰু সেইটো কুকুৰাই লাষ্টত ৰাজকীয় যিটো মানে শ্বাহী ডিছ বনে, শ্বাহী পোলাও, সেইটোৰ কাৰণে একচুৱেলি প্ৰিপেৰেশ্যন কৰে. This is some side facts I thought might be of interest. অলপমান চাব লাগিব যে to see through পানীখিনি যাতে অলপ শুকাই যায়. Okay, let's put the flame a little bit higher. অলপমান বহাই দিছোঁ ফ্লেমটো. I'm gonna have to tell you this, the secret of cooking is in the flame. যিজনে মানে এইটো মোৰ আউট অফ মোৰ অ'ন অভিজ্ঞতা, যিজনে কুকিঙৰ লগত অলপ দিন ধৰি জড়িত হৈছে, মানে মই সেইটো ক'ব লাগিব যে কুকিঙৰ যিটো মানে চিক্ৰেট ৰেচিপি, সেইটো হয় ডিপেণ্ড কৰে আপোনাৰ ফ্লেমটো কিমান হাইট বা কিমান ল'ত বা সময়মতে সেইটো কৰিছে নাই. যদি বহুত বেছি ফ্লেম কৰি দিয়ে, বহুত দেৰিলৈকে ৰাখে, খানাখিনি জ্বলি যাব পাৰে. আৰু যদি বোলে অকণমান সময় ৰাখিলে বা চিম কৰি ৰাখিলে, খানাখিনি নিসিজিব পাৰে. So you have to make sure that you manage the flame properly in the right manner and on appropriate time. Okay, बहुत professional cook on इसना कथा बच्चो. Yeah, that's what effect of lockdown. At times it can make you insane and make you go like professional cook, which you are not right now. But yeah, again, you're not trying to be. What you're trying to do here is just cook a normal dish and to have a good meal. Yeah. So this phase, what I'm going to do is time to put the saul. Yeah. এই চাউলখিনি উলিয়াই লৈছোঁ আৰু এতিয়া চাউল ঢলাৰ সময়. 1 মিনিট, কেমেৰাটো কিবা হৈ গ'ল. য়েছ, অ'কে, চাউল ঢলাৰ সময়. তো চাউলখিনি হাতেৰে এনেকৈ উলিয়াই ঢালিছোঁ. বাচমতি ৰাইচ বিচাৰি আনিলোগৈ আৰু
খুব ইউটিউবত ৰেচিপি চাই শিকি আছিলোঁ এইকেইদিন ফাইনেলি আজি ভাবিলোঁ one of the best way to kill boredom is to learn new things and try it in your day-to-day life. So আজি ৰেচিপি চাই ইউটিউবৰ পৰা শিকিলোঁ thanks to my friend প্ৰাঞ্জল গগৈ who has been an inspiration and ইউটিউবত তাৰ কিবাকিবি ফটো ইউটিউবত ওলাইছে ফেচবুকত কিবাকিবি তাৰ ফটো দেখি খুব ইনস্পায়াৰ কৰিছে সেইকাৰণে ভাবিলোঁ আজি ট্ৰাই কৰোঁ কিনো হ'ব বেছিতকৈ বেছি নবনিব আৰু মই অকলেই খাম বেলেগ কাকোতো খুৱাবলৈ নাই ইয়াত চ' আই থিংক আই কেন টেক ডেট ৰিস্ক আৰু সেইটো সেয়াকে আৰু কৰি মেলি বিশ্বাসেই মিলয় হৰি বুলি কৈ আৰু আৰম্ভ কৰি দিলোঁ আৰু আজি বনোৱা আৰু এতিয়া বনাই আছোঁ অকলে পাকঘৰত কথা পাতি ৰেকৰ্ডিং চলি আছে মই আৰু মোৰ কেমেৰাটোৰ আৰু গোটেই চাউলখিনি ভালকৈ মিলাই ল'ব বাসমতি ৰাইচ আনিছোঁ বিচাৰি আনিলোঁ 120 টকা কিলো হেনো দেই প্ৰথমতে শুনিতে আচৰিতে লাগিলে এখন দোকানত সুধিলোঁ 120 টকা বুলি ক'লে বিশ্বাস নহ'ল গতিকে ছেকেণ্ড দোকানখনলৈ গ'লোঁ আৰু তাতো ক'লে যে হয় ইট ইজ 120 অনলি জেনেৰেলি মই বাসমতি ৰাইচ আনিলে মানে পেকেটৰ পৰা আনো আজি একচুৱেলি অলপ খোলাকৈ আনিব লগা হ'ল বিকজ দ্য পেকেট ৱাজ নট এভেইলেবল চ' পেকেটৰ পৰা আনিলে প্ৰায় দামবিলাক চোৱা নহয় যে কি লিখা আছে কি নাই বাট টুডে আই হেভ টু বি আস্কিং ইনকুইজিটিভ এবাউট ইট চ' চাউলখিনি ঢালিলোঁ আৰু যিখিনি চাউল ঢাকি থোৱা পানী আছিলে অলপমান পানী সেই একেই ষ্টকৰ পানীখিনি দিলোঁ ইয়াত অকণমান অ'কে বাট most importantly what we are going to use here is not the চাউল কা ষ্টক পানী অকণমান হাই ফ্লেমত কৰি পিনে what we are going to use here is this stock that we prepared earlier আগতীয়াকৈ যিখিনি বনাইছিলোঁ এই গোটেই ষ্টকখিনি ইয়াত ঢালিলোঁ okay that's good okay I think this is almost the ending phase we are in আৰু এনেকৈ কুক হ'বলৈ দিছোঁ white rice pulao the color of it should come out white that's why it is called as white rice pulao আৰু অকণমান ঢাকন মাৰি দিম যাতে গেছটো মিডিয়াম ফ্লেমত ৰাখি পিনি we can check how it is going to be okay so I'm gonna let it be for a while and maybe after around 7-8 minutes I'm gonna have to open it and check out what is the status আপোনালোকক দেখুৱাম কেনেকুৱা হৈ আছে কি বনিছে so just wait for 7-8 minutes more it's been already around 5-6 minutes let's try to open it and see what is coming up okay it is coming into shape oh এটা কথা মনত পৰিছে মই হালধি নিদিলোঁ ইয়াত okay anyways let's have meat without halodi today without halodi without tomato and without potato ধুনীয়া এটা স্মেল আহিছে I think it may require a little more time so I'm just gonna keep it like that without any disturbance and let it cook for a little more while অলপ সময়ৰ পিছতে খাম আৰু গেছটো ল' ফ্লেমতে আছে okay good it's good I think nearly around 3:30 হ'ল এই এসাঁজ খাবৰ কাৰণে বহুতখিনি কষ্ট কৰিছোঁ আজি so I'm gonna wait for another maybe 5-10 minutes and we'll check it on regular intervals what is the status ideally it should be done in 5 to 10 minutes that is what my intuition says once again cooking is more of an intuitive process that's again one of the realization I had because there are fundamental rules but there is nothing like you are making some dish and you have to only 2 teaspoons of salt or let's say about 2 teaspoons of oil it again depends on what is the quantity you are making and what is the taste you want to get out of it so intuitively
আমি সেইখিনি বস্তু দিব লাগিব নিজৰ সোৱাদ বা নিজৰ জোখ অনুসৰি চ' সেই চেম ইনটুইশ্যনটো ফ'ল' কৰি পিনি মোক এনেকুৱা লাগিছে মোৰ কুকিঙৰ যি অভিজ্ঞতা সেয়াৰ পৰাই যে আৰু বেছিতকৈ বেছি 5-10 মিনিটত my dish should be ready to be served. So let's see what happens after 5-7 minutes. All of my whole 5-6 minutes. So I'm going to set out out. Wow, pani khini hukai goisil and it looks like a pulao. Oh, dhuniya ta smell ahise. I think it is almost done. So I'm gonna have to switch off the gas. গেছ বন্ধ কৰোঁতে প্ৰথম সদায় মনত ৰাখিব যে চিলিণ্ডাৰত ফাৰ্ষ্ট দেন ইউ ক্ল'জ ইট এট দ্য বাৰ্ণাৰ ৰিচেণ্টলি এপাৰ্টমেণ্টতে আহি আছিলোঁ তলৰ পৰা খটখটিয়াই দি পিনি এই ছোৱালীজনীয়ে মাতিলে সুধিলে বোলে আপুনি গেছ লগাব জানে নেকি কি দাও কথা ন গেছ লগাব জানো তাৰপিছত গ'লোঁ তাই অনুৰোধ কৰিলে যে অ'কে আহকচোন কাইণ্ডলি অলপ হেল্প কৰক মই লগাব পৰা নাই গেছটো চ' তাই ঘৰলৈ গ'লোঁ গৈ পিনি গেছটো লগাই মেলি দিলোঁ কিন্তু তাই গেছটো অ'পেন কৰি থৈছিলে চ' এট দ্য চেম টাইম আই শ্ব'ড হাৰ কি মই হাউ টু ডু ইট অন হাৰ অ'ন হাউ টু পুট দ্য ৰেগুলেটৰ অন দ্য চিলিণ্ডাৰ বাট হোৱাইল আই ৱাজ টেলিং হাৰ কি গেছটো সদায় বন্ধ কৰোঁতে চিলিণ্ডাৰত বন্ধ কৰিব লাগে দেন ফাৰ্ষ্ট ইয়াত বন্ধ কৰিব লাগে দেন চি ৱাজ ছাৰপ্ৰাইজ কি আৰে এইটোতো মই নাজানোৱে আৰু কিয় কৰিব লাগে চি ৱাজ আস্কিং মি চ' দেন আই ট'ল্ড হাৰ কি this is a safety measure because this is the source ইয়াৰ পৰাই গেছটো আহে পাইপেদি সোমাই আহি পিনি আপোনাৰ বাৰ্ণাৰেদি ওলায় চ' যেতিয়া আপুনি কুকিং কৰোঁতে ইয়াত গেছটো অ'পেন কৰি থয় আৰু ইয়াত খুলি থয় there can be a chance ki there can be some leakage out of the pipe or through the burner anything can happen anything can go wrong so why to basically take that risk so it's always rather safe to cut the connection off at the source itself so that's what I was telling her ki gas to demand very every time you cook you close it here whenever you want to cook again you open it then open up here first you close it here then you close it here so benefit of that is যেতিয়া আপনি at প্ৰথমতে ক্লোজ কৰে তেতিয়া the entire there can be some remaining gas here as well in the pipe so যেতিয়া আপনি at ক্লোজ কৰে ইয়াত থকা যিখিনি গেছ আহিব আহি পিনি বাৰ্ণ হৈ যাব ইয়াত যেতিয়া গেছটো নমাব ইয়াত বন্ধ কৰি দিলে তেতিয়া মানে একো চান্স নাই যে কি পাইপৰ ভিতৰত কিবা গেছ আছে নেকি বা লিকেজৰ একো সম্ভাৱনা নাথাকে আৰু ইট ইজ অলৱেজ ছেফ আই হোপ she got the message and that's also one of the key message I want to pass it on to everyone I think my pulao is cooked বহুত বেছি জ্ঞান বিলাই দিলোঁ আজি ভোক লাগিছে গতিকে এতিয়া I'll wait for a little more while পোলাওটো এনেকৈ অলপ দেৰি ৰাখি পিনি অলপ পিছত লাহেকৈ খুলিম অ'কে মোৰ বিচনা ৰ'দত দি থৈছোঁ ইন দি মিন টাইম আনোগৈ তো চখেৰে ৰ'দৰ পৰা খুলি চাওঁ that is smelling good I think অলপ আগতে মই নিমখৰ ওপৰত এটা ডাঙৰ লেকচাৰ দিলোঁ ইনটুইশ্যন নিমখ তেল you know but I have forgotten to put salt here that's one important thing so please don't try this at home এনেকৈ নিমখ নিমিলাব এতিয়াতো মই বছ খাব লাগে so I have added নিমখ at a post oh smelling really good খুব ধুনীয়াকৈ সিজি গৈছে দেই মই নিজে আচৰিত হৈছোঁ I'm surprised I can also cook নিমখখিনি I hope should not interfere with my taste interest নিমখ অলপমান ঢালি মই এনেও নিমখ অলপ কমেই খাওঁ যেনিবা কিন্তু পদ্ধতি নিমখ আৰু অলপ এনেকৈ থাকিব দিম তাৰপিছত maybe another 2 minutes I will just serve it to myself
So 2 मिनट का और सब्र का फल मीठा होता है, बट आई होप एटलीस्ट सब्र का फल अभी थोड़ा निमखिया भी हो, सल्ट टू टेस्ट। एंड आई एम কাঁহীখন ৰেডি কৰি থৈছোঁ আৰু 2 মিনিটৰ পিছতে সব্ৰৰ का নিমখীয়া ফল খাম। I think finally the time has come ডিছটো মই নিজকে নিজে চাৰ্ভ কৰিবলৈ, right out of the pressure cooker, and oh, it looks good. Let me try to serve myself. Okay, let's have it. অকলে খাবলৈ বুলি বনাইছিলোঁ, কিন্তু আই থিংক মোৰ লাঞ্চ ডিনাৰ চব হৈ যাব ইয়াতে গতি লাগিছে, গতিকে অলপ গেছ। চ' সেয়াই আছিলে ফাইনেলি হোৱাইট পোলাও আহি মোৰ ডেস্কত পালেহি। এতিয়া জাষ্ট খাব লাগে। হোৱাইট নহ'লেও অলপ হালধীয়া হালধীয়া দেখিছে, বাট এনি হাউ আই উইল হেভ ইট এজ এ হোৱাইট পোলাও অনলি। চ' ফাৰ্ষ্ট টাইম আই থিংক ইট কুকড হোৱাইট পোলাও।